এয়া আমি পিকনিক খাবলৈ ওলাই আহিছিলোঁ। এনেদৰে ভাবিলোঁ অকণমান নদীৰ পাৰৰ পৰা আহোঁ। নদীৰ পাৰলৈ আহি চিন্তা লাগি গ'ল, মানে নদীটোত পানীয়ে নাই দেখোন। ব্ৰহ্মপুত্ৰ নদী বুলি ক'ব পাৰি জানো এইখিনিক? যি মহাবাহু ব্ৰহ্মপুত্ৰ, এই মহাবাহু ব্ৰহ্মপুত্ৰত পানীয়ে নাই। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহখিনিয়ে এই ব্ৰহ্মপুত্ৰৰ পানীখিনিক ধীয়ায়ে চলি থাকে। চব ক্ষেত্ৰতে গুৱাহাটীবাসীয়ে হওক বা অন্যান্য ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ মানুহখিনি মাছ মৰাৰ পৰা বা পানী খোৱা পানীৰ পৰা আদি কৰি গোটেই ব্ৰহ্মপুত্ৰৰ ওপৰতে নিৰ্ভৰশীল। পানীয়ে নাই দেখোন। এয়া কুৰুৱা পাহাৰ এখন দেখা গৈছে, কুৰুৱা পাহাৰ, আৰু পানী মাত্ৰ এইকণ পানী আছে। একেবাৰে নোহোৱা হৈ যাব নেকি ব্ৰহ্মপুত্ৰখন? চিন্তা লাগি যায় দেখোন। এয়া ব্ৰহ্মপুত্ৰ, চাওকচোন ইমান অকণমান পানী আছে। কোনোদিনে নজনা নুশুনা সেই পাৰৰ পৰা মানুহ খোজকাঢ়ি আহি আছে। দেখা পাইছেনে নাই নাজানো। সিটো পাৰৰ এয়া দেখা পাইছেনে? সেই পাৰৰ পৰা মানুহ আহি আছে, সেয়া দুজন খোজকাঢ়ি আছে। আৰু এই পাৰৰ পৰাও বহুত দূৰলৈ যাব পাৰি। গোটেই বালিয়ে। কি হ'ব বাৰু আমাৰ ভৱিষ্যত? পানীতো নাটনি হ'বই। চিন্তনীয় বিষয় দেই। ৰাইজে চিন্তা কৰক।